স্বাগতম জনাইছোঁ R.A. গাইডছ চেনেলৰ তৰফৰ পৰা। আজি মই এই ভিডিঅ'টো আলোচনা কৰিম চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ বাবে বিভিন্নজনৰ পৰা পৰামৰ্শ বিচাৰি শিক্ষা বিভাগে প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ গাইডলাইন। আৰু সেই গাইডলাইনসমূহ কি এই বিষয়ে সবিশেষ জনাম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। অহা 1 ছেপ্টেম্বৰ 2020 তথা অন্য তাৰিখৰ পৰা খোলা হ'ব পাৰে বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিহে শিক্ষানুষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত লোৱা হ'ব। এই আনুষ্ঠানিক শিক্ষাত সকলো শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। যদি ছাত্ৰ ছাত্ৰীয়ে পাঠগ্ৰহণ কৰিব বিচাৰে তেন্তে বিদ্যালয় মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানৰ মুৰব্বীক এই বিষয়ে জনাব লাগিব। শ্ৰেণীকোঠাত প্ৰায় 8 ফুট দূৰত্ব বজাই ৰাখিব লাগিব। অহা 23 আগষ্টৰ পৰা 30 আগষ্টলৈ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী পঞ্চায়ত কৰ্মচাৰী তথা শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক।